নমস্কাৰ স্বাগতম জনাইছো আন এটা ভিডিঅ'লৈ আশা কৰো আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰি আছে গ্ৰেড 4 পৰীক্ষাৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছো আপোনালোকলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব যদি চেনেলটোলৈ কোনোবা নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব আহক এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো Question number 1 তলৰ কোনখন মহাকাব্যক অসমৰ প্ৰাগ ঐতিহাসিক যুগৰ সৰ্বোচ্চ উৎস বুলি গণ্য কৰা হৈছিল এই কোৱেশ্চনটো এপিএসসি প্ৰিলিমছ 2001 চনত আহিছিল ইয়াৰ অপচনসমূহ হৈছে অপচন এ মহাভাৰত বি কালিকা পুৰাণ সি হৰ্ষচৰিত ডি অৰ্থশাস্ত্ৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি কালিকা পুৰাণ Question number 2 প্ৰাগজ্যোতিষৰ প্ৰথম ৰজাজনৰ নাম কি আছিল এই প্ৰশ্নটো এপিএসসি প্ৰিলিমছ 2001 চনত আহিছিল ইয়াৰ অপচনসমূহ হৈছে অপচন এ ভাস্কৰ বৰ্মন বি নৰকাসুৰ সি মহিৰংগ দানৱ বি ডি বানাসুৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি মহিৰংগ দানৱ Question number 3 অসমৰ প্ৰথম ঐতিহাসিক বংশটোৰ নাম কি এই প্ৰশ্নটো এপিএসসি প্ৰিলিমছ 2011 চনত আহিছিল ইয়াৰ অপচনসমূহ হৈছে অপচন এ পাল বংশ বি বৰ্মন বংশ সি নৰক বংশ ডি শালস্তম্ভ বংশ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি বৰ্মন বংশ বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিল পুষ্য বৰ্মন আৰু শেষৰজন ৰজা আছিল ভাস্কৰ বৰ্মন Question number 4 মহিৰংগ দানৱৰ বংশটোৰ নাম কি আছিল অপচন এ বৰ্মন বংশ বি দানৱ বংশ সি ভৌম বংশ ডি পাল বংশ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি দানৱ বংশ Question number 5 অসমৰ ইতিহাসক কেইটা যুগত বিভক্ত কৰিব পাৰি অপচন এ 4টা বি 5টা সি 6টা ডি 7টা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 4টা অসমৰ ইতিহাসক 4টা যুগত বিভক্ত কৰিব পাৰি সেই যুগ কেইটা হৈছে প্ৰাচীন অসম মধ্যযুগীয় অসম ঔপনিৱেশিক অসম বৰ্তমান অসম প্ৰাচীন অসম 350 ৰ পৰা 1206 চনলৈ মধ্যযুগীয় অসম 1206 চনৰ পৰা 1826 চনলৈ ঔপনিৱেশিক অসম 1826 চনৰ পৰা 1947 চনলৈ আৰু বৰ্তমান অসম 1947 চনৰ পৰা বৰ্তমান সময়লৈ Question number 6 দানৱ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল অপচন এ নৰকাসুৰ বি ভাস্কৰ বৰ্মন সি ভূতি বৰ্মন ডি মহিৰংগ দানৱ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি মহিৰংগ দানৱ Question number 7 কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভা আৰু কাশ্মীৰৰ ৰজা মেঘবাহনৰ বিবাহৰ বিষয়ে উল্লেখ আছে অপচন এ বিষ্ণু পুৰাণত বি কালিকা পুৰাণত সি কলহনৰ ৰজতৰঙ্গিনী ডি হিউৱেন চাঙৰ ইতিহাস ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি কলহনৰ ৰজতৰঙ্গিনী Question number 8 দানৱ বংশৰ শেষৰজন ৰজা কোন আছিল অপচন এ নৰকাসুৰ বি ভাস্কৰ বৰ্মন সি ঘটকাসুৰ ডি মহিৰংগ দানৱ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ঘটকাসুৰ Question number 9 অমূৰ্তৰাজ কোনখন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল অপচন এ কামৰূপ বি হৰুপেশ্বৰ সি কোচবিহাৰ ডি প্ৰাগজ্যোতিষ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি প্ৰাগজ্যোতিষ Question number 10 কোন সংস্কৃত শব্দৰ পৰা মহিৰংগ শব্দৰ উদ্ভৱ হৈছিল অপচন এ নীলাচল বি পাটকাই সি মৈৰাং ডি চিত্ৰাচল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি মৈৰাং Question number 11 অসমৰ প্ৰথম ৰজা কোন অপচন এ চুকাফা বি হৰ্ষবৰ্ধন সি বান ৰজা ডি পৃথু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ চুকাফা Question number 12 কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ পক্ষত কোনে যুদ্ধ কৰিছিল অপচন এ ভগদত্ত বি নৰক সি নৰকাসুৰ ডি ঘটুকাসুৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ভগদত্ত Question number 13 মিৰ্জুমলা আহোম ৰাজধানী গড়গাঁৱত কেতিয়া প্ৰৱেশ কৰিছিল অপচন এ 1662 চনত বি 1562 চনত সি 1651 চনত ডি 1661 চনত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1662 চনত Question number 14 মণিপুৰৰ ৰজা জয়সিংহৰ জীয়ৰী কুৰংগনয়নী কোনজন আহোম ৰজালৈ বিয়া দিয়া হৈছিল অপচন এ ৰুদ্ৰসিংহ বি ৰাজেশ্বৰ সিংহ সি শিৱসিংহ ডি প্ৰমত্ত সিংহ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ৰাজেশ্বৰ সিংহ Question number 15 মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোমৰ ৰাজধানী ৰংপুৰৰ পৰা যোৰহাটলৈ কোনে স্থানান্তৰিত কৰিছিল অপচন এ পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে বি লক্ষী সিংহ সি গৌৰীনাথ সিংহ ডি লালুকমোলা বৰফুকন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে
কুৱেশ্যন নম্বৰ 16 মৰঙী খোৱা গোসাঁই কোন ঠাইৰ শাসনকৰ্তা আছিল অপশ্যন এ মৰঙী বি কামৰূপ চি খলাল ডি শদিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মৰঙী ধন্যবাদ ভিডিঅ'টো লাইক কৰিব কমেন্ট কৰিব আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহলে ছাবস্ক্ৰাইব কৰি ল'ব